দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ পাঠ্যক্ৰমত ব্যাকৰণৰ বাবে 20 নম্বৰ নিৰ্ধাৰণ কৰা আছে। ব্যাকৰণৰ শিতানত প্ৰত্যয়, বিভক্তি, বিভক্তিৰ শ্ৰেণীভাগ, জতুৱা ঠাঁচ আদি অন্তৰ্ভুক্ত কৰা হৈছে। আজি আমি আলোচনা কৰিম প্ৰত্যয় আৰু বিভক্তি সম্পৰ্কে। প্ৰত্যয় আৰু বিভক্তি সম্পৰ্কে আলোচনা কৰাৰ আগেয়ে আমি প্ৰাকৃতি কাক বোলে এই সম্পৰ্কে আমি জানিব লাগিব। তোমালোকৰ অসমীয়া বিষয়ৰ যিখন তোমালোকৰ কিতাপ আছে সাহিত্য সৌৰভ, তাত তোমালোকে পাছফালে চাবা প্ৰাকৃতিৰ সংজ্ঞা সুন্দৰকৈ দিয়া হৈছে। প্ৰাকৃতি হৈছে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট। ক্ষুদ্ৰতম অৰ্থবহ গোট বুলি ক'লে আমি এইটোৱে বুজোঁ যে ইয়াতকৈ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কৰিব নোৱাৰি। ধৰা তোমালোকক মই কেইটামান উদাহৰণ দিছোঁ। ফুল, ফুল ফুলটোতো আমি আৰু খণ্ড খণ্ড কৰিব নোৱাৰোঁ ফুল, কিন্তু ফুলনি যদি মই লিখোঁ ফুলনি, তেতিয়াহ'লে আমি তাক খণ্ড কৰিব পাৰোঁ, ফুল যোগ অনি, ফুলনি। বা মই যদি তোমালোকক দিওঁ মানুহে, মানুহে তাক আমি খণ্ড খণ্ড কৰিব পাৰিম, মানুহ যোগ এ। মানুহটোক আমি আৰু খণ্ড কৰিব নোৱাৰোঁ, আৰু যদি ইয়াতকৈও যদি খণ্ড কৰোঁ তেতিয়াহ'লে তাৰ কোনো অৰ্থই নোলাব। গতিকে এই মানুহ এটা প্ৰাকৃতি, এ এটা প্ৰাকৃতি, ফুল এটা প্ৰাকৃতি, অনি এটা প্ৰাকৃতি। তাৰমানে প্ৰাকৃতি মানে আমি কি বুজিব লাগিব? প্ৰাকৃতি হৈছে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট, অৰ্থাৎ যাক আৰু আমি কি কৰিব নোৱাৰোঁ, আমি আৰু ক্ষুদ্ৰ কৰিব নোৱাৰোঁ। এতিয়া এই প্ৰাকৃতিবিলাকক, এইবিলাক প্ৰত্যেকেই একোটা প্ৰাকৃতি, এই প্ৰাকৃতিবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে আমাৰ মুক্ত প্ৰাকৃতি আৰু এটা হৈছে যুক্ত প্ৰাকৃতি। যুক্ত প্ৰাকৃতি বা বদ্ধ প্ৰাকৃতি বুলিও তাক কোৱা হয়, মুক্ত প্ৰাকৃতি। মুক্ত প্ৰাকৃতি কাক আমি মুক্ত প্ৰাকৃতি বুলি কওঁ? যে যিবিলাক প্ৰাকৃতিৰ এটা নিজস্ব অৰ্থ থাকে সেইটো হৈছে মুক্ত প্ৰাকৃতি, আৰু যিবিলাক প্ৰাকৃতিৰ নিজস্ব অৰ্থ নাথাকে তাক আমি কওঁ যুক্ত প্ৰাকৃতি বা বদ্ধ প্ৰাকৃতি। এতিয়া তোমালোকে এই উদাহৰণ দুটাত চোৱা যে ফুল বুলি কোৱাৰ লগে লগে তাৰ এটা নিজস্ব অৰ্থ আছে, ফুলৰ নিজস্ব অৰ্থ আছে, গতিকে ফুল হৈছে কি? মুক্ত প্ৰাকৃতি। কিন্তু অনি, অনিৰটো নিজস্ব অৰ্থ নাই, ফুলৰ লগত লগ হোৱাৰ কাৰণেহে তাৰ অৰ্থ ওলাইছে, এনেই অনিৰ নিজস্ব কোনো অৰ্থ নাই, গতিকে অনি আমাৰ কি হ'ব? যুক্ত প্ৰাকৃতি। গতিকে এটা হৈছে মুক্ত প্ৰাকৃতি, এটা যুক্ত প্ৰাকৃতি। আৰু যুক্ত প্ৰাকৃতি আৰু এটা নাম আছে, তাক আমি কি বুলি ক'ব পাৰোঁ? সৰ্গ বুলি ক'ব পাৰোঁ। যুক্ত প্ৰাকৃতি বা বদ্ধ প্ৰাকৃতি বা তাক হৈছে তাৰ নাম কি? সৰ্গ। সৰ্গ মন ৰাখিবা, এটা হৈছে মুক্ত প্ৰাকৃতি, এটা হৈছে কি? যুক্ত প্ৰাকৃতি। এতিয়া এই যুক্ত প্ৰাকৃতিক আমি আকৌ দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। যুক্ত প্ৰাকৃতি তাৰে এটা হৈছে প্ৰত্যয়, এটা হৈছে প্ৰত্যয় আৰু এটা হৈছে বিভক্তি। এটা হৈছে প্ৰত্যয়, এটা হৈছে বিভক্তি। পাইছানে? যুক্ত প্ৰাকৃতিবিলাকক আমি দুটা ভাগত ভাগ কৰিলোঁ, প্ৰত্যয় আৰু বিভক্তি। এতিয়া প্ৰত্যয় কি, বিভক্তি কি আমি জানিব লাগিব। এতিয়া চাবা যে আমি আকৌ আগৰ শব্দ আমি কেইটামান আমি আৰু শব্দ লওঁ। ধৰাচোন আমি ফুলনিটোৱে ল'লোঁ, ফুলনি, ফুলনিটো ল'লোঁ, ফুল যোগ অনি। তোমালোকে চোৱা যে এই অনিটো ফুল শব্দটোৰ লগত এই অনিটো লগ লগাৰ কাৰণে তাৰ আমি এটা শব্দ পালোঁ। ফুলৰ এটা বেলেগ অৰ্থ আছিল আৰু ফুলনিৰ এটা বেলেগ অৰ্থ। তেনেকৈ আমি যদি গাঁৱলীয়া শব্দটো লওঁ, গাঁও যোগ অলীয়া, গাঁৱৰ বেলেগ অৰ্থ আৰু গাঁৱলীয়াৰ অৰ্থ বেলেগ, যি গাঁৱত থাকে সেই গাঁৱলীয়া। গতিকে আমি এটা নতুন এটা কি পালোঁ? আমি অৰ্থ পালোঁ যে এই যুক্ত প্ৰাকৃতিটো আমি তাৰমানে মুক্ত প্ৰাকৃতিৰ লগত লগ লগাই দিয়াৰ কাৰণে আমি এটা নতুন এটা আমি কি পালোঁ? অৰ্থযুক্ত আমি শব্দ পালোঁ। যেতিয়া আমি এটা নতুন অৰ্থযুক্ত শব্দ আমি পাওঁ, তেতিয়া সেই যুক্ত প্ৰাকৃতিক আমি কি নাম দিম? তাক আমি দিম কি? প্ৰত্যয়। এই যুক্ত প্ৰাকৃতিবিলাকক আমি কি নাম বুলি ক'ম? তাক আমি প্ৰত্যয় বুলি ক'ম, কাৰণ সি এটা নতুন অৰ্থযুক্ত শব্দ সাধন কৰিব পাৰিছে। এই যুক্ত প্ৰাকৃতিটোৱে এটা নতুন অৰ্থযুক্ত শব্দ সাধন কৰিব পাৰিছে, গতিকে সি হ'ব কি? প্ৰত্যয়। তোমালোকৰ কিতাপৰ প্ৰত্যয়ৰ সংজ্ঞাটো এনেকৈ দিয়া আছে, চাবাচোন। সৰ্গবোৰৰ কিছুমানে আন প্ৰাকৃতিৰ লগত যোগ হৈ নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে। যিবিলাকে নতুন অৰ্থবহ শব্দ সাধন কৰিব পাৰে সেইবিলাক সৰ্গক আমি কি বুলি ক'ম? প্ৰত্যয় বুলি ক'ম। এতিয়া বিভক্তি কোনবিলাক? ধৰা মই তোমালোকক ক'লোঁ মানুহে, মানুহে, মানুহে শব্দটো আমি কি ক'লোঁ? মানুহ যোগ এ,
মানুহ যোগ এই এইটো চাচোন এইটো মানুহৰ লগত যোগ কৰাৰ কাৰণে তাৰ একো নিজস্ব নতুন এটা অৰ্থযুক্ত শব্দ সাধন কৰিব পৰা নাই মানুহ বুলি কওঁতে আমি যি বুজিছোঁ মানুহে বুলি কওঁতে আমি একেই বুজিছোঁ নতুন অৰ্থযুক্ত এটা শব্দ সাধন কৰিবলৈ এইটোৱে সক্ষম হোৱা নাই গতিকে এইটোক আমি কি বুলি ক'ব নোৱাৰোঁ ই প্ৰত্যয় হ'ব নোৱাৰে ই কি হ'ব এইটো হ'ব আমাৰ বিভক্তি এইটো হ'ব আমাৰ বিভক্তি কাৰণ সি নতুন অৰ্থযুক্ত শব্দ সাধন কৰিব পৰা নাই বা মই ভাত খাওঁ খাটোৰ লগত আমি কি দিছোঁ আমি অ'টো আমি যোগ দিছোঁ গতিকে অ'টোৱে আমাৰ চোৱাচোন তোমালোকে যে নতুন অৰ্থযুক্ত সাধন কৰিব পাৰিছে নেকি পৰা নাই খা মানে কওঁতে আমি যি বুজিছোঁ খাওঁ বুলি কওঁতে আমি একে বুজিছোঁ গতিকে এই অ'টোক আমি কি বুলি ক'ম আমি বিভক্তি বুলি ক'ম কি বুজিছোঁ কি বিভক্তি এতিয়া পাৰ্থক্যটো বুজিলানে যে প্ৰত্যয়বিলাকে নতুন নতুন শব্দৰ সাধন কৰিব পাৰে কিন্তু বিভক্তিবিলাকে নতুন নতুন শব্দৰ সাধন কৰিব নোৱাৰে সেইটো হৈছে প্ৰত্যয় আৰু বিভক্তিৰ মাজত পাৰ্থক্য দুটাকে আমি কি বুলি ক'ম দুটাই হৈছে যুক্ত প্ৰকৃতি প্ৰত্যয়ো যুক্ত প্ৰকৃতি বিভক্তিবিলাকো যুক্ত প্ৰকৃতি মানে কি সৰ্গ দুটাই সৰ্গ যে এটাৰ নিজস্ব তাৰমানে কি আছে এটাই নতুন শব্দ সাধন কৰিব পাৰে আৰু এটাই নতুন শব্দ সাধন কৰিব নোৱাৰে যিবিলাকে নতুন শব্দ সাধন কৰিব পাৰে তাক আমি কৈছোঁ কি প্ৰত্যয় বুলি আৰু যিবিলাকে নতুন শব্দ সাধন কৰিব পৰা নাই তাক আমি কি বুলি কওঁ বিভক্তি বুলি কওঁ এতিয়া বিভক্তিবিলাকৰ তেতিয়াহ'লে কাম কি বিভক্তিবিলাকে নতুন শব্দ সাধন কৰিব নোৱাৰে কিন্তু বিভক্তিবিলাকৰ কাম আছে নে নাই বিভক্তিবিলাকৰ কাম আছে বিভক্তিবিলাকে কি কৰে চাবা এটা বাক্য চোৱা ৰামে ভাত খায় তোমালোকে জানা এই ৰামৰ লগত কি যোগ হৈছে ৰাম যোগ এই যোগ হৈছে এইটোতো প্ৰত্যয় হ'ব নোৱাৰে এইটো কি বিভক্তি কাৰণ এইটোৱে নতুন শব্দৰ সাধন কৰিব পৰা নাই কিন্তু এই বিভক্তিটোৰ কাম কি ইহঁতৰ কাম কি কৰিছে তোমালোকে জানা যে এই বাক্যটোত ইয়াতে আমাৰ এইটো হৈছে কি ৰামটো হৈছে কৰ্তা ভাতটো হৈছে কৰ্ম আৰু খাইটো হৈছে ক্ৰিয়া তোমালোকে জানা যে বাক্যত ক্ৰিয়াপদটোৰ লগত অন্যান্য পদবিলাকৰ এটা পাৰস্পৰিক সম্পৰ্ক থাকে ক্ৰিয়াপদটোৰ লগত কোনে ভাত খায় ৰামে ভাত খায় ৰামে কি খায় ৰামে ভাত খায় চোৱাচোন যে এই কৰ্তা পদটোৰ লগত ক্ৰিয়াপদটোৰ এটা কি পাৰস্পৰিক সম্পৰ্ক এটা স্থাপন হৈছে এই সম্পৰ্কটো কিহে স্থাপন কৰিছে এই বিভক্তিটোৱে এই সম্পৰ্কটো স্থাপন কৰিছে এইটো যদি আমি যোগ নিদিওঁ ৰামৰ লগত আমি যদি আমি যোগ নিদিওঁ তেতিয়াহ'লে এই সম্পৰ্কটো কি নহ'ব স্পষ্ট নহ'ব ৰাম ভাত খায় বুলি ক'লে বাক্যটোৰ অৰ্থ কি নহ'ব ক্লিয়াৰ নহ'ব কি কৰিব লাগিব আমি ৰামে ভাত খায় গতিকে এইটোৱে কি কৰিছে বাক্যত পদবিলাকৰ মাজত যিটো পাৰস্পৰিক যিটো সম্পৰ্ক আছে এই সম্পৰ্কটো কি কৰি দিছে স্পষ্ট কৰি দিছে মন কৰিবা তোমালোকে যে শব্দৰ সমষ্টি কিন্তু বাক্য নহয় পদৰ সমষ্টি বাক্য পদ হ'লেহে এটা কি হ'ব বাক্য হ'ব পদ ৰামটো এটা আছিলে শব্দ আছিল ৰামৰ লগত যেতিয়া আমি এই যোগ দিলোঁ ৰামে হ'ল তেতিয়া সি কি হ'ল ৰূপান্তৰিত হ'ল পদলৈ ৰূপান্তৰিত হ'ল আৰু পদৰ সমষ্টি হৈছে বাক্য এই তোমালোকে ক'ব পাৰা যে ভাতৰ লগত দেখাতটো আমাৰ একো যোগ হোৱা নাই ভাতটো কেনেকৈ পদ হ'ব একো যোগ নহ'লেও বিভক্তি এটা যোগ হোৱা বুলি আমি ধৰি ল'ম সেইটো কি বুলি কোৱা হয় শূন্য বিভক্তি কেতিয়াবা দেখিবা যে দেখাত একো বিভক্তি আমাৰ যোগ হোৱা নাই কিন্তু তোমালোকক মই কৈছোঁ যে বিভক্তি যোগ হ'বই লাগিব বাক্যত বিভক্তি থাকিবই লাগিব বাক্যত যদি বিভক্তি নাথাকে পদবিলাকৰ পাৰস্পৰিক সম্পৰ্কটো স্থাপন নহ'ব গতিকে বাক্যত বিভক্তি থাকিবই কিন্তু বিভক্তি কেতিয়াবা আমাৰ দেখাকে আমাৰ প্ৰকাশ্যে নাথাকিব পাৰে যদি প্ৰকাশ্যে বিভক্তি নাথাকে তাক আমি কি বুলি কওঁ শূন্য বিভক্তি বুলি কওঁ কিতাপত আছে তোমালোকে চাই ল'বা শূন্য বিভক্তি বুলি চাবা যে বাক্যত তাৰমানে বিভক্তি আমাৰ যোগ হ'বই লাগিব তোমালোকে এইটো গম পালা বাক্যত বিভক্তি যোগ হ'বই লাগিব এতিয়া মই তোমাক আৰু এটা বাক্য কওঁ যে তুমি তই কামটো কৰ চাবাচোন তই কামটো কৰ এইটো এটা ধাতুৰ লগত বিভক্তি যোগ হ'লেহে ই ক্ৰিয়া হ'ব দেখাতটো একো বিভক্তি যোগ হোৱা নাই কিন্তু দেখাত বিভক্তি যোগ নহ'লে কি ইয়াত বিভক্তি এটা যোগ হোৱা বুলি আমি ধৰি ল'ম কি বিভক্তি যোগ হৈছে এইটো শূন্য বিভক্তি যোগ হৈছে কি বিভক্তি শূন্য বিভক্তি ইয়াৰ লগত যোগ হৈছে গতিকে তোমালোকে গম পালানে প্ৰত্যয় বিভক্তিৰ মাজত পাৰ্থক্যটো কি প্ৰত্যয়বিলাকে নতুন নতুন শব্দ সাধন কৰিব পাৰে বিভক্তিয়ে শব্দ সাধন কৰিব নোৱাৰে কিন্তু বিভক্তি কি কৰিব পাৰে বিভক্তিয়ে বাক্যত
ক্ৰিয়াপদৰ লগত অন্যান্য পদবিলাকৰ যিটো পাৰস্পৰিক সম্পৰ্ক এই সম্পৰ্কটো কি কৰি দিয়ে স্পষ্ট কৰি দিয়ে বিভক্তি যদি আমি বাক্যত যোগ নিদিও তেতিয়াহ'লে এই সম্পৰ্কটো কি নহ'ব স্পষ্ট নহ'ব এতিয়া তোমালোকে জাকি জানিব লাগিব যে বিভক্তিৰ শ্ৰেণীবিভাগ সম্পৰ্কে জানিব লাগিব তোমালোকৰ এইখিনি আমাৰ ব্যাকৰণ পাৰ্টটোত ভালকে দিয়া আছে মই নেক্সট ক্লাছটো আৰম্ভ কৰাৰ আগে তোমালোকে মই যিখিনি আজি পঢ়ালো সেইখিনি চাবা আৰু নেক্সট মই আলোচনা কৰিম বিভক্তিৰ শ্ৰেণীবিভাগ হ'ব দিয়া ধন্যবাদ